Hey guys, welcome back to my YouTube channel. আৰু আজি এই ভিডিওটো বনোৱাৰ কাৰণটো হৈছে YouTube channel কেনেকৈ গ্ৰো কৰিব পাৰি, সাবস্ক্ৰাইবাৰ কেনেকৈ বঢ়াব পাৰি হেইটোৰ বিষয়ে মই কিছুমান টপিক লৈ আহিছো আৰু হেই টিপছ গিটা দিবলৈ আপোনালোকক এই ভিডিওটো মই বনাইছো। তো ভিডিওটো হেকলৈ চাই যাব আৰু লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মই আজি আপোনালোকক ক'বলৈ গৈছো যে মোৰ YouTube চেনেলত কেনেকৈ সাবস্ক্ৰাইবাৰ বঢ়ালো, YouTube চেনেলটো গ্ৰো কেনেকৈ কৰিলো। তো আপোনালোকে ধৰি লওক আজি বহুত বৰ হৈ আছে, ধৰি লওক চাহে বনাই আছে। চাহ বনোৱাটো ইমান এটা মানে স্পেশাল নহয় আৰু দেখিবলৈ ধুনীয়াও নহয়, তথাপিও বনালে আপুনি তাৰ পাছত আপুনি ইমান ধুনীয়াকৈ এডিট কৰিব যে সকলোৱে চাই পেলাই ভাল পাব। মানে যে ইমান ধুনীয়াকৈ চাহ বনাইছে, ইয়াত ভিউজ আহিব, মানে সবে চাই ভাল পাব, সাবস্ক্ৰাইবাৰো বাঢ়িব। আপোনালোকে যেতিয়া ভিডিও বনাব এইটো ধ্যান থব যে ভিডিওটো স্পষ্ট হৈছে নাই, ভালকৈ মানুহবোৰে বুজি পাইছে নাই, স্পষ্টকৈ কথাখিনি ক'ব আৰু ভিডিওটো ভালকৈ চাব পৰাকৈ বুজি পোৱাকৈ ৰেকৰ্ড কৰিব। দূৰৰ নহলেও ওচৰৰ যিখিনি ধুনীয়া ধুনীয়া জেগা আছে সেইবোৰ বস্তু আপোনালোকে ৰেকৰ্ড কৰিব, ভিডিও কৰিব আৰু ইউটিউবত দিব। সেইবোৰ চাই মানুহে ইন্টাৰেষ্ট পাব। ইন্টাৰেষ্ট থকা মানে যিবোৰ চাই মানুহে ইন্টাৰেষ্ট পাব বা ভাল পাব চাই পেলাই, যেনেকৈ ফানি ভিডিও হ'ব পাৰে, কুকিঙৰ ভিডিও হ'ব পাৰে, খেলৰ ভিডিও হ'ব পাৰে। তো আপোনালোকে সেইটো টপিকটো চাই ল'ব যে মানুহবোৰে কোনটো ভিডিও চাই বেছি ভাল পাইছে, সেনেকুৱা টপিকতহে আপুনি বেছি ভিডিও বনাব। যিটো টপিকৰ ওপৰত ভিডিও বনায় সেই টপিকটোৰ ডাঙৰ ডাঙৰ ক্ৰিয়েটৰ থাকিব বা ব্লগাৰ থাকিব। সেই ব্লগাৰসকলে চাব ভিডিওটো যে বনায় তাৰ তলত যিটো টাইটেল লিখে সেই টাইটেলটো কপি কৰি আপুনি আপোনাৰ ভিডিওটো লগাব পাৰে। তেতিয়া কি হ'ব, যেতিয়া তেওঁৰ ভিডিওটো চাব তাৰপিছতে আপোনাৰ ভিডিওটো আহি যাব। মানে তেনেকৈও আপুনি সাবস্ক্ৰাইবাৰ বঢ়াব পাৰে, ভিউৱাৰ্ছ বঢ়াব পাৰে। তো সেইটো কাম আপোনালোকে কৰিব পাৰে। তাৰপিছত ৰেগুলাৰ ভিডিও দিব। ৰেগুলাৰ ভিডিও দিলে মানে কি হয়, সাবস্ক্ৰাইবাৰ বাঢ়ে। মানে ডেইলি ভিডিও দিলে আপোনাৰ ভিডিওটো ওপৰত ওলাই থাকিব ন, যে দি আছে তেতিয়া ওলাই থাকিব। এটা ভিডিও চালে আৰু এটা ওলাব, সেনেকৈ মানে আপোনাৰ সাবস্ক্ৰাইবাৰ বাঢ়িব। ময়ো আচলতে এনেকৈ ভিডিও বনাওঁ মোৰ ইউটিউব চেনেলটো গ্ৰো হ'বলৈ, সাবস্ক্ৰাইবাৰ আহিবলৈ, কিন্তু একো লাভ নাই। কাৰণ মোৰ অহাই নাই, না গ্ৰো হৈছে ইউটিউব চেনেল, না সাবস্ক্ৰাইবাৰ আহিছে। ইমান দিনৰ পৰা বনাই আছোঁ ভিডিও, এতিয়া 1.5 বছৰ হ'বলৈ হ'ল ৰেগুলাৰ ভিডিও দিওঁ। কেতিয়াবা নিদিওঁ মাজে সময়ে বাৰু, তথাপিও তো ভিডিও দিওঁ ন, কিন্তু একো নহয়, লাভ নাই। বেলেগক মই ফ'ল' কৰিও চাই ল'লোঁ, বহুতে আনফ'ল' মাৰি দিয়ে সাবস্ক্ৰাইবাৰ কৰাৰ পাছত, সাবস্ক্ৰাইব কৰাৰ পাছত আকৌ আনসাবস্ক্ৰাইবাৰ কৰি দিয়ে। তো মোক মানে মনটো ভাঙি যায় উল্টাই। এটা কাম কৰিব পাৰে, আপুনি শ্বৰ্ট কাপোৰ পিন্ধি পেলাই বনাওক ভিডিও, চাব আপুনি এক ৰাতিতে ভাইৰেল হৈ যাব। তাৰপাছত কোনোবা বোলে কাজিয়া লাগি আছে, ক'ৰবাত বোলে এক্সিডেণ্ট হ'ল, তাক নবচাই পেলাই আপুনি নহয় সেই ভিডিঅ' কৰিব, ঠিক আছে। কোনোবা এটা মানুহ বোলে মৰি আছে, তাক পানী নিদিব, আপুনি হস্পিটাল নিনিব, কিন্তু তাক ধুনীয়াকৈ একদম ভিডিঅ' কৰিব আৰু এৰি দিব। চাব আপুনি ভাইৰেল হৈ গ'লে। সেইবোৰ কৰিব পাৰে। কিন্তু কোনোবা পাগলী এজনী ঘূৰি আছে, বোলে তাক অকণমান খাবলৈ দিয়কচোন, কিবা এটা দিয়ক, নাই তাৰ চুলি টানিব, ঠিক আছে, তাক মাৰিব, খেদিব, চাব আপুনি ভাইৰেল হৈ যাব। গম পাইছেনে? এইবোৰ কাম কৰিব। কাৰণ আজিকালি মানে চিধি ৰাস্তাত গ'লে নহয় বুলি কয় নহয়, এইবোৰ মানে কৰিব লাগিব, তেতিয়াহে হ'ব। কিছুমানৰ আকৌ ভাইৰেল হৈ যায়, সেইটো আকৌ বেলেগ কথা দেই, চবকে কোৱা নাই। কিন্তু কেতিয়াবা চাবচোন, মোৰ বহুত দুখ লাগে মই ইমান ধুনীয়াকৈ শাড়ীখন পিন্ধোঁ, মেখেলা চাদৰযোৰ পিন্ধোঁ বা কুৰ্তিটোৱে পিন্ধোঁ ধুনীয়াকৈ, তাৰপিছত ইমান ধুনীয়াকৈ ৰিলচ বনাওঁ, তাৰপিছত চাওঁ তাত ভিউৱাৰ্ছ কিমান আহিছে, 100 আহিছে, 70টা আহিছে, 80টা আহিছে, সেনেকুৱা আহিছে। কিন্তু কিছুমান চাব এনেই মানে এই হাফ পেণ্ট এটা পিন্ধিলে বোলে, তাতে উৰ্নাখন ল'লে, এই শাড়ী নিচিনাকৈ এনেই এনেকুৱাকৈ বনাই দিলে, ঠিক আছে। কোনোবা বোলে ফটা পেণ্ট এটাকে পিন্ধি পেলাই বনাই দিলে, তাহাঁতৰ চাব লাখে ভিউৱাৰ্ছ আহিব, একেবাৰে সাবস্ক্ৰাইবাৰ চাব সিহঁতৰ কেনেকৈ। মানে মই মানে ভাবোঁ, আমি ইমান মেহনত কৰোঁ তাৰপাছতো নহয় কেলে? আৰে তাহাঁতৰ নিচিনা টেলেণ্ট আমাৰ ওচৰত নাই ন, আমিও সেনেকৈ পিন্ধিব লাগিব, সেনেকৈ বনাব লাগিব, তেতিয়াহে হ'ব। পাব্লিক প্লেছত য'ত ঢেৰ মানুহ থাকিব, তাত গৈ আপুনি এনেই হ'লেও জঁপিয়াই থাকক, তেতিয়া ভাইৰেল হ'ব আপুনি। তাৰপাছত আপুনি জংঘলৰ মাজত গৈ পেলাই সোমাই থাকক, ক'ৰবাত নদী এটাত ঝাঁপ মাৰক, পুখুৰী এটাত ঝাঁপ মাৰক, তেতিয়া ভাইৰেল হ'ব আপুনি। তাৰপাছত আপুনি এনেই কলপাত এইবোৰ দেখিছে নহয়, পিছফালে আছে নহয় নেমু গছৰ পাত, তাৰপাছত পেপাৰ, সেইবোৰ পিন্ধি পেলাই আপুনি ডান্স কৰক। এনেই দুবাৰ মান এনেকৈ হিলি দিব আৰু বাছ হৈ গ'ল, আপুনি ভাইৰেল। আৰু ইমান চিৰিয়াছলি নল'ব দেই, কাৰণ মই ইমান টিপছ জনা হ'লেতো মই নিজেই, মোৰ এতিয়া ছাবস্ক্ৰাইবাৰ ইমান বাঢ়ি থাকিলেহেঁতেন আৰু মই নিজেই এজনী ডাঙৰ একেবাৰে ইউটিউবাৰ হৈ থাকিলোহেঁতেন। এনেই ধেমালি কৰিছিলোঁ আৰু আপোনালোকৰ লগত। তো
তো আমি অকল এটা কামেই কৰিব পাৰিম যে আমি বৰ হওঁ বা ভিডিঅ' বনাই ভাল পাওঁ, সেইটো কাৰণে ভিডিঅ' বনাই থাকোঁ আৰু সদায় বনাই থাকিব, আপোনালোকেও ময়ো বনাই থাকিম। আমনি লাগে সেইটো বাবে হ'লেও বা আপোনালোকে ইউটিউবাৰ হ'ব বিচাৰিছে সেইটো কাৰণে হ'লেও ৰেগুলাৰ দিলে চাগে কেইটামান আহিবই ভিউৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰ, তো ময়ো দি থাকিম, আপোনালোকেও দি থাকিব। মই বাছ এই ভিডিঅ'টো বনাইছিলোঁ যে মানে মই চাব বিচাৰিছিলোঁ মোৰ দৰে আৰু কোন কোন আছে, কমেণ্টত জনাব যে আপোনালোকৰ লগতো এনেকুৱা হয় নেকি। তো মানে আমি এইটোৱে কৰিব পাৰিম যে ৰেগুলাৰ ভিডিঅ' দিবলৈ পাৰিম, যিমান পাৰোঁ কষ্ট কৰিম আৰু যিমান পাৰোঁ ভালকৈ এডিট কৰি ভাল ভাল টপিকত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, আপোনালোকেও কৰিব চাগে, তেতিয়া আমি অলপ আগবাঢ়িব পাৰিম নেকি। নহ'লে বা যি দেখিছোঁ যিবোৰ ভিডিঅ' মানে ভাইৰেল হৈছে, গোটেইখিনি নকওঁ, চবৰে নহয় আৰু দেই, কিছুমান মানে থাকে নহয় বহুত বেয়া বেয়া ভিডিঅ' ভাইৰেল হৈছে, কিন্তু আমি ইমান ভালকৈ বনোৱাৰ পাছতো নহয়, তো বেয়া লাগে আৰু সেইবোৰ। তো আপোনালোকে এনেকৈ বনাই থাকিব। মই অকল চাব বিচাৰিছিলোঁ এই ভিডিঅ'টোত যে কাৰ মানে এইটো ভিডিঅ'ত আৰু কিমান ভিউৱাৰ্ছ আহিব মানে মোৰ এই ভিডিঅ'টোত, তো সেইটো চাব বিচাৰিছিলোঁ। আৰু যদি মই কওঁতে কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে ক্ষমা কৰিব আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, ধন্যবাদ।